স্বাগতম জনাইছো আজিৰ এই স্পেচিয়েল ভিডিঅ'টোলৈ আৰু আজি আমি মানে লক্ষ্ণৌৰ এই হোটেলখনত ব্ৰেকফাষ্ট কৰি আছো ইয়াৰ পৰা ব্ৰেকফাষ্ট কৰি ওলাই যাম আয়োধ্যালৈ আৰু আপোনালোকে যদি মানে কেতিয়াবা লক্ষ্ণৌৰ পৰা আয়োধ্যালৈ আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বাই ট্ৰেইনো আহিব পাৰিব গাড়ীৰো আহিব পাৰিব আমি আয়োধ্যা ষ্টেচনত ৰেলৱে ষ্টেচনত নামিলোঁ এতিয়া হোটেল ৰুম যাওঁ মানে এনেকুৱা যাতে হোটেলত থাকোঁ আৰু যাতে আমাৰ হোটেলৰ পৰা ৰাম মন্দিৰলৈ যাবলৈ সুবিধা হয় তো চাই লওঁ ক'ত ভাল হোটেল পাওঁ আমাৰ ৰুমটো ল'লোঁ বাকী ৰুমটো কি লৈছোঁ সেইটো আহি পেলাই আমি দেখাম কাৰণ আমাৰ দেৰি হৈছে 5টা বাজি গৈছে আন্ধাৰ হ'লে ভাল নালাগিব আমি দুইটাই পূৰা ৰেডি এতিয়া ৰাম মন্দিৰৰ কাৰণে জয় শ্ৰীৰাম জয় শ্ৰীৰাম হোটেলখনতে কৰিলোঁ দুয়োটাই মানে তাড়াতাড়ি কৰিলোঁ আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ পিছত দেখাম ৰাতি কি খাওঁ কি কৰোঁ চব দেখাম এতিয়া মানে আমাৰ বহুত দেৰি হৈ গৈছে 5টা বাজি গ'ল এতিয়া যাই আছোঁ ই ৰিক্সা ধৰিছোঁ তাকেলৈকে যাই লওঁ মন্দিৰত যাই লগ পাই जय श्री राम जय श्री राम जय श्री राम नो मोबाइल फोन एलाउ ইয়াতে লকাৰত আমাৰ মোবাইল ফোন দুটা থৈ যাব লগা হ'ল আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ বাপৰে মন্দিৰটো বহুতেই ধুনীয়া মানে যিমান ভাবিছিলোঁ বা টিভিত মোবাইলত যিমানখিনি দেখিছিলোঁ তাতকৈ বহুত বেছিয়ে ধুনীয়া আৰু ৰাম ভগৱান জয় শ্ৰী ৰাম ভগৱান মানে দেখিয়ে কিবা এটা ভাল লাগি গৈছে আমি তাতে দেখা কৰিলোঁ কিন্তু এটা বেয়া লাগিছে তাতে ভিডিঅ' বনাব নোৱাৰি বুলি ভিডিঅ' এলাউৱে নাই মন্দিৰটো য'ৰ পৰা দেখা পাওঁ মানে তাৰ পৰা মোবাইলটো লৈ যাবই নোৱাৰি লকাৰত থৈ যাব লাগে আমি এতিয়া মোবাইলটো মানে লকাৰত থৈ বাকী পইচা লৈ গৈছিলোঁ কিন্তু তাতে মানে এটা চিকিউৰিটি গাৰ্ড আছে চিকিউৰিটি গাৰ্ড এটাই মানে সেৱা চেৱা কৰাৰ পিছত মানে ফটো উঠাই আছিল দুজনমান ত' সেনেকৈ দেখা পাই পেলাই মানে আমিও এনেকৈ উঠিলোঁ ফটো দুটাই এটা সেনেকৈ উঠিছোঁ আৰু কিবা কয় বাকী আৰু ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ আকৌ ত' সেইটোৰ কাৰণে বেয়া নাপাব সেইটো গমেই পাইছে চাগে যোনে ৰাম মন্দিৰ গৈছে সেইটো গমেই পাইছে কেমেৰা এলাউ নাই মানে বহুত ভাল লাগিছে এতিয়া আমি ৰুমলৈ যাওঁ দুইটাই মানে দেৰিও হৈ গ'ল 8টা বাজি গ'ল ফটো উঠিলোঁ বাহিৰতে সেনেকৈ ভিডিঅ' চিডিঅ' কৰিলোঁ ত' এতিয়া যাই থাকোঁ আমি ৰুমলৈ কাৰণ বহুত ভাগৰ লাগি আছে আজি দিনটো বহুত দৌৰা দৌৰি কৰিলোঁ লক্ষ্ণৌৰ পৰা আজি আহি পাইছোঁ আমি আহি পাই পেলাই ইয়াতে ৰাম মন্দিৰত আহিলোঁ এতিয়া ৰুমত যাওঁ ফ্ৰেছ হৈ আজি অলপ সোনকালে ৰেষ্ট কৰোঁ ইয়াতে বিভিন্ন ধৰণৰ ৰামৰ প্ৰতিমা ৰামৰ মূৰ্তি মন্দিৰ গোটেইখিনি ইয়াতে মানে পাব আপোনালোকে মন্দিৰৰ বাহিৰত বহুতো দোকান থাকে আহি পাই গ'লোঁ আমাৰ হোটেলৰ ৰুম মানে আজি আমাৰ আয়োধ্যাৰ ৰুমটো এইটোৱে আছিলে সৰু ৰুম কিন্তু মানে বহুত চাফ চিকুণ আছে বহুত ভালে ৰুমটো আৰু মানে ঠিকে পাইছোঁ আৰু গ'লোঁ আমি আমাৰ ৰুমটোত মানে আয়োধ্যাৰ ৰাম মন্দিৰৰ পৰা অলপ দূৰ হয় 5-6 কিলোমিটাৰমান দূৰত লৈছোঁ আমাৰ ৰুমটো আহি পেলাই ফ্ৰেছ হ'লোঁ এতিয়া আমি ভাত অৰ্ডাৰ দিছোঁ আমি মানে যিখন হোটেলত আছোঁ সেইখন হোটেলতে ভাত অৰ্ডাৰ দিছোঁ সেইখন হোটেলতে খাম এতিয়া ৰাতি আৰু কালি মৰ্ণিং বানাৰসী যাব লাগিব ত' বানাৰসীৰো ভিডিঅ' পাব এইটো ভিডিঅ'টো যদি ৰাম মন্দিৰটো আপোনালোককতো দেখাব নোৱাৰিলোঁ যিখিনি পাৰিছোঁ ময়ে নিজে চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ